পোনপ্ৰথমে মই সুকুমাৰ দেৱনাথ ডাঙৰীয়াক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে কেইদিনমান পিছত আমাৰ ইয়াত আহি যি প্ৰতিশ্ৰুতি দিছিল, আজি ইয়াতে আহি বাস্তৱত পৰিণত কৰিলে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আমি সুকুমাৰ দেৱনাথ ডাঙৰীয়াক হৈ যথেষ্ট সহায় আগবঢ়াম। আমি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আগতে গম পাইছিলোঁ যে চিঠিলাৰ এজন বিশিষ্ট সমাজসেৱক, সমাজকৰ্মী বিভিন্ন গাঁও বা বিভিন্ন অঞ্চলত উন্নয়নমূলক কাম কাজত সহায় সহযোগিতা আগবঢ়াই আছে। সেই মৰ্মে আমিও আমাৰ কমিটিৰ পৰা তেখেতক লগ কৰিলোঁ। তাৰপিছত তেখেতে আমাক ইয়াতে এদিন সময় দিছিল। সময় দি আহি আমাক এটা কথা দিছিল যে খুব কম সময়ৰ ভিতৰত আমি আপোনালোকৰ চিলাৰায় ক্লাবটো নতুনকৈ RCC বিল্ডিং বনাই দিম বুলি কথা দিছিল। সেই মৰ্মে সমাজকৰ্মী শ্ৰীযুত সুকুমাৰ দেৱনাথ ডাঙৰীয়াই আজি নিজে ইয়াত আহি উপস্থিত হৈ আমাৰ চিলাৰায় ক্লাবৰ যি বিল্ডিং তাৰ আধাৰশিলা স্থাপন কৰিলে। সেইকাৰণে আমি আমাৰ চিলাৰায় ক্লাবৰ তৰফৰ পৰা আৰু আমাৰ গোটেই জয়পুৰ গাঁৱৰ ৰাইজৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো জয়পুৰ। আৰু ইয়াত চিলাৰায়ৰ ক্লাব নিৰ্মাণ উপলক্ষে ইয়াত অহা হৈছে। আৰু ইয়াত এটা মিটিং হৈছিল 10 দিনমান আগত। তো মিটিঙত সিহঁতে আমাক মাতি কৈছিলে বোলে আমাৰ এই চিলাৰায়ৰ মূৰ্তিখনতো আছে, কিন্তু আমাৰ মূৰ্তিখনৰ ওচৰত এটা ঘৰ আছে, আমাৰ ক্লাব ক্লাবেই হয় চিলাৰায়। সেই ক্লাবটো একদম জৰাজীৰ্ণ নাইকিয়া হৈ গৈছে, মাটিৰ লগত মিশি গৈছে। সেই ক্লাবটো যে আমি বনাম, কেতিয়া বনাম, কেনেকৈ বনাম, আমাৰ কোনো বুদ্ধি নাই। আপুনি যদি অলপ হেল্প কৰে তেনেহ'লে আমি ক্লাবটো বনাব পাৰোঁ। তো তেতিয়া আমি কৈ গৈছিলোঁ, ঠিক আছে, আমি এটা ক্লাব 12 ফুট বাই 12 ফুট আৰু 30 ফুট হয় না, 12 ফুট বাই 30 ফুট এটা ঘৰ, 12 ফুট বাই 35 ফুট এখন ঘৰ আৰু বাৰিন্দা সহ এইটো RCC কৰি টিন দি বনাই দিম বুলি কৈছিলোঁ। আৰু সেইমতে আজি আমি আধাশিলা কৰিলোঁ। আৰু ইয়াত ৰাইজক প্ৰতিশ্ৰুতি দিলোঁ বোলে আমি মোটামুটি 1 থেকে 1.5 মাহৰ ভিতৰত এই ক্লাবটো নিৰ্মাণ কমপ্লিট কৰি দিম। আৰু ৰাইজক কৈছোঁ বোলে ঠিক আছে, ইয়াৰ যি সমস্যা আছে সেইখিনি যেনেকৈ মই পাৰোঁ অলপ চলপ মই আৰু কিবা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ।